প্ৰশ্ন কৰিছো আপোনালোকক দেশখন কাৰ হাতত তুলি দিছে কোনোবাই ন্যায়ৰ কাৰণে মাত মাতিলে জেলত ভৰাই দিয়ে কোনোবাই অধিকাৰৰ বিষয়লৈ মাত মাতিলে জেলত ভৰাই দিয়ে কোনোবাই কাৰোবাৰ মৃত্যুৰ তদন্তৰ বাবে মাত মাতিলে জেলত ভৰাই দিয়ে কোনোবাই জনসাধাৰণৰ স্বাৰ্থৰ বাবে মাত মাতিলে জেলত ভৰাই দিয়ে আসলতে এয়া কি চলি আছে প্ৰশ্ন উত্থাপন হয় এয়া গণতন্ত্ৰ নে ৰাজতন্ত্ৰ চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ কৰিলে ৰাজপথত খাব লাগে পুলিচৰ লাঠি জনসাধাৰণে নিজৰ অধিকাৰ লৈ মাত মাতিলে ভৰাই দিয়ে জেলত যদি কোনোবাই কিবা কাৰণত চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে তেন্তে সেই ব্যক্তিজনৰ ওপৰত NSA লগাই ব্যক্তিজনকো জেলত ভৰাই দিয়া হয় ভিক্টৰ দাসৰ পৰা আৰম্ভ কৰি সোনম ৱাংচুক আজি জেলত থাকিবলগীয়া হৈ আছে কেৱল ন্যায় আৰু অধিকাৰৰ বাবে মাত মতাৰ বাবে এটা কথা অনুমান কৰি দেশখনৰ গতি কোন দিশে গৈ আছে যদি এনেকৈয়ে হৈ থাকে বেছি নহয় কেৱল 30-40 বছৰৰ ভিতৰতে গণতান্ত্ৰিক দেশখন ৰাজতান্ত্ৰিক দেশলৈ পৰিণত হ'ব যদি আপুনি বিচাৰে যে ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈ থাকক তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে সজাগ আৰু সতৰ্ক কৰি দিয়ক আৰু এই ক্ষেত্ৰত আপোনালোকৰ মতামত প্ৰকাশ কৰিব নাপাহৰিব